বন্ধুসকল কেনে আছে? আশা কৰোঁ সকলো ভালে আছে। তো আজি বহুত দিনৰ মূৰত এটা ব্লগ ভিডিঅ' বনাব আহিছোঁ আৰু আমি এখন মানে চিৰিজ শ্বুটিং কৰিব আহিছোঁ ইয়াতে। নেপালী ইণ্ডাষ্ট্ৰি এখন চিৰিজ হয়। তো ভিডিঅ'টো ব'লক আৰম্ভ কৰোঁ। আমি আছোঁ গমিৰিত। তো সুৰজ দা আপোনাৰ যিখন মুভিৰ প্ৰজেক্ট লৈছে নেপালী মুভি হয়। তো আজি আমাৰ ফাৰ্ষ্ট ডে ইয়াতে। তো শ্বুটিং কৰিবৰ কাৰণে পূজা চূজা কৰি লৈছোঁ। নাৰিকল ভাঙিব সুৰজ দা এতিয়া। ধৰক সকলোৱে আশীৰ্বাদ কৰিব যাতে প্ৰজেক্টটো ভালকৈ চলে। আপোনালোকে চাব, আমি শ্বেয়াৰ কৰিম। বঢ়িয়া বঢ়িয়া বঢ়িয়া। পানী 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 অঁ দিয়ক, আমি অকণ লৈ ল'লোঁ। ভাল আছিলে নাৰিকলটো। মিঠাই আৰু দক্ষিণাটো আমাৰ গ্ৰহণ কৰিছোঁ মই। আমি কেমেৰা পাৰ্টি লৈছোঁ। অৰিহণাটো গ্ৰহণটো পকেটত ভৰাই দিলে এতিয়া অলৰেডি। কম বস্তু এখন এখন চিৰিজ হ'ব। চিৰিজখন আজিৰ পৰা আৰম্ভণি কৰা হৈছে। আমাৰ লগত ডাইৰেক্টৰ আছে, প্ৰডিউচাৰ আছে আৰু আমাৰ টিমৰ সকলো ধৰণৰ মানুহ আছে। তো এজন এখেতো এটা ৰোল লৈছে। আপোনাৰ ৰোলটো কি মানে? মোৰ এটা অলপ দায়িত্বপূৰ্ণ ৰোল আছে। হয়, মদা হিৰল ৰোলটো আছে বোলে। ডক্টৰ হয় কিন্তু তেখেতে মদ খায় মানে। আচ্ছা, তো আমাৰ লগত বনবস্ত্ৰ আছে। বনবস্ত্ৰ কি ক'বা? কেনেকুৱা লাগিছে মানে এইখন ইণ্ডাষ্ট্ৰীত কাম কৰি কেনেকুৱা লাগিছে তোমাৰ? আগতো কাম কৰিছে বহুতখিনি। সুৰজাৰ লগত মই আগৰ পৰা আছোঁ বেলেগ ক্ষেত্ৰত। এতিয়া মুভিৰ ক্ষেত্ৰত এটা নতুন প্ৰজেক্ট লৈছে তেওঁ। এতিয়া আৰু নতুন কি হয় আৰু নতুনৰ ওপৰত সকলো সকলোৱে ভাল পাব। তো দেখাই থাকিম ভিডিঅ'বোৰ, চাই থাকক। ভিডিঅ' কাম এতিয়া চলি আছে বৰ্তমান। এয়া আমাৰ হ'ল সুৰজ দা আছে, প্ৰডিউচাৰ। কি ক'ব, কেনেকুৱা হৈছে আগবাঢ়িছে কামবিলাক? না, আমিও নতুন কিবা এটা নতুন কৰাৰ চেষ্টা কৰিছোঁ। ৰাইজে আঁকোৱালি ল'ব বুলি আশা এটা আছে। আমি চবেই ভালকৈ চেষ্টা কৰিছোঁ। আমি ক্ৰমান্বয়ে আমি আপগ্ৰেড কৰি যাম নিজকে। তাৰে কামনা কৰিছোঁ। বসন্ত আছে মোৰ লগত বহুত দিনৰ পৰা আছে। ইয়াত অলপ এক্সপিৰিয়েঞ্চ আছে কেমেৰাক লৈ। ইফালে আমাৰ জীৱন দা ষ্টেজত আমাৰ নেপালী কমিউনিটিৰ এজন কিং বুলি ক'লেও বেয়া নহয়। কিন্তু আমি ডিজিটেল মাধ্যমত এবাৰ অহাৰ চেষ্টা আমাৰ হয়। চাওঁ ৰাইজে কেনেকৈ কি আঁকোৱালি লয়, কি পৰামৰ্শ থাকিব যিহেতু ছোৱালীজন আপোনালোকে আগবঢ়াব। বিশেষ গোৱা ভাগ দেখিছোঁ ইয়াত। আমাৰ বনবস্ত্ৰ দাই মনটো বহুত ভাল দেখি পেলাই। এইটো চিনেমাৰ এটা চিনেই আছে মানে এইটো। তো কিন্তু বচন দাই মিচিকে হাঁহি এটা মাৰি আছে। কি ক'বা বচন দা? হয়, ঠিকেই কৈছে। বচন দাই বহুত ফূৰ্তি আজি, বস্তুটো দেখি আছে ওচৰত। ব্ৰেক টাইম আছিলে, আমি কিবা এটা খাই ল'ব আহিলোঁ। ইয়াতে ওচৰতে এখন ভাল ফাষ্টফুড আছিলে, বহুত ধুনীয়া বনালে। আমি তাতে খাই ল'লোঁ। চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু খানাটো খাই ল'লোঁ আমি এতিয়া। এতিয়া গৈ পেলাই আমাৰ এডিটিঙৰ অলপ কাম আছে। মুভিখনৰ যিহেতু অলপ এডিটিং কৰি পেলাই আগবঢ়াই থ'লে ভাল হ'ব বা কেনেকুৱা হৈছে আজি দিনটো কাটি আমি চাম। তো ব'লক চাই থাকক। ৰাতি বহিম এতিয়া আৰু এডিটিং কেনেকৈ ধৰণে কৰোঁ আপোনালোকক দেখাই থাকিম। ভিডিঅ'টো চাই থাকক। ৰাতি এতিয়া 11:35 হৈছে। আমাৰ এডিটিঙৰ কাম চলি আছে। চৌচা অকণমান নিদ্ৰা দেৱীও চলাই গৈছে, কিন্তু চকু মেলি চাই আছে, এতিয়াও আছে। বসন্ত কেনেকুৱা? এতিয়াও আছে। প্ৰায় সময়তে আমাৰ বসন্ত যে এডিটিং হৈ থাকে, নাকটো বলোৱা শুনা পোৱা যায়। কিন্তু আজি বহুত সক্ৰিয় আছে দেই, ভাল লাগিছে। বেছি টাইম নাই। ফাইনেলি কৰিছিলোঁ আমি এতিয়া আৰু বসন্ত এয়া বহি আছে। মই অকণমান এডিট কৰিলোঁ ভিডিঅ'টো। ৰাতিপুৱা বহুত দেৰি হৈ গ'ল আৰু উঠিব লগা আছে বহুত জল্দিকৈ। এতিয়া এজন ভিডিঅ' লগাই বহি আছোঁ, অকণমান এডিটিং কৰিলোঁ আৰু খাই মেলি ওলাই যাম। আজি ছেকেণ্ড ডে'। তো আকৌ লোকেশ্যনত আহি পালোহি। শ্বুট চলি আছে। আজি কিছুমান পাকঘৰৰ দৃশ্যাংশ দেখুওৱা হ'ব। তো সুৰজ আছে, অকণ বুজাই দিয়ক আজি ছেকেণ্ড ডে'ত মানে কি ধৰণে হ'ব। না, আজি এনেই আমাৰ এটা দুখীয়া ঘৰত হয় দুজনী মহিলাৰ কথোপকথন, সামান্য এটা পৰিৱেশ।
যিটো আগত ঘটি যোৱা ঘটনা তাৰ ওপৰত ইহঁতৰ মানে কি কথা বতৰা চলি আছে সেইটো দেখুওৱা হ'ব। নিচেই সাধাৰণ ঘৰত আমি চেষ্টা কৰিছোঁ যে এই পুৰণা এটা মানে ভিণ্টেজ ভিউটো আনিবৰ কাৰণে চাওঁ, চেষ্টা কৰিছোঁ। ৰাইজে নিশ্চয় ভাল পাব। তো বসন্ত দা এতিয়া ধৰা এই যিহেতু দিনত আমি শ্বুট কৰি আছোঁ পিনে বোলে বেছিয়ে পোহৰ পাইছোঁ, আৰু যিহেতু আজি ৰাতিৰ শ্বট আমি ল'বলগীয়া হৈছে দিনতে, তো অসুবিধা কেনেকুৱা ধৰণৰ সন্মুখীন হ'ব লগা হৈছে? অসুবিধা কিছুমান পোহৰৰ কাৰণে অসুবিধা হয়, যেনে দৰ্জা খিৰিকীৰ পৰা পোহৰ আহি আছে, ওপৰত টিঙৰ ফাঁকেদি পোহৰ আহিছে, সেইবিলাক মানে আমি দেখুৱাব নোৱাৰোঁ এতিয়া। ধৰি লওক বাহিৰৰ পৰা যদি বেছিকৈ পোহৰ আহি আছে তো সেইটো দিন বুলিয়ে গম পাব। এতিয়া আমি দিনতে মানে ৰাতি শ্বুটিং কৰিছোঁ, বলিউড ষ্টাইল হৈছে আৰু এক লেভেল ওপৰ মানে। ফাৰ্ষ্ট টাইম কৰিছোঁ এইটো দিনতে আমি ৰাতিৰ কাম। আগতে যিবিলাক কাম কৰিছোঁ তাতে ৰাতিৰ হ'লে ৰাতিৰে শ্বুট লৈছোঁ, দিনৰ হ'লে দিনত শ্বুট লৈছোঁ, কিন্তু এই মুভিখনত ফাৰ্ষ্ট টাইমৰ কাৰণে আমি মানে দিনতে ৰাতিৰ চিন দেখাবলগীয়া হৈছে। এতিয়া কিছুমান তেনেকুৱা ধৰণৰ অসুবিধা হৈছে, টেকনিকেল প্ৰব্লেম। কৰি ভালো লাগিছে, কি হয় নতুন অভিজ্ঞতা পাইছোঁ, ভাল লাগিছে। আজিলৈ শ্বুট শেষ হৈ গ'ল, আৰু এইকণ সময়তে মই বনাই ল'লোঁ এখন পোষ্টাৰ, যিহেতু আমাক মুভিখনৰ আগত এৰিব লাগিব। আৰু এয়া মাংস বনাই আছে, আৰু আমি খানা খাই গৈ দিম ঘৰলৈ। বাই বাই। ভিডিঅ'টো কেনেকুৱা লাগিলে লাইক কৰিব, কমেণ্ট কৰি জনাব। ধন্যবাদ।